হেল্ল' গাইজ, যিহেতু মই ভ্লগিং বনোৱা ষ্টাৰ্ট দিছোঁ, গতিকে মই মানে বাহিৰত মোবাইলটো লৈ ঘূৰি ফুৰিব পৰাকৈ এনেকৈ মোক এটা মাল লাগে য'ত মানে মোবাইলটো ধৰি ৰাখিব পাৰোঁ ভালকৈ, মানে ষ্টেবল। আৰু সেইটো কাৰণে মই মাল এডাল অৰ্ডাৰ দিছিলোঁ আৰু এতিয়া আহি পালে, ভাবিলোঁ আপোনালোকক দেখুৱাওঁ। এনেইতো মই ৰুমৰ ভিতৰত ভিডিঅ' শ্বুট কৰোঁ, সেইডালৰ কাৰণে আছে এডাল মস্ত ষ্টেণ্ড। সেইডাল যদি মই ভ্লগিঙত লৈ ফুৰোঁ তেতিয়াহ'লে মানে এনেকুৱা হ'ব, মহ মাৰিবলৈ মানে এটম বম দিয়াৰ নিচিনা কথা হ'ব। সেইকাৰণে ভাবিলোঁ মই এডাল অৰ্ডাৰ দিওঁ আৰু বস্তুটো আহি পাইছে, এতিয়া আপোনাক দেখুৱাওঁ, তাৰপিছত ব্যৱহাৰ কৰিম আৰু মজা ভ্লগ আহি থাকিব। আৰু এইটো মালটো, আৰু এইখন মোৰ বিখ্যাত চাকুখন। এতিয়া অপাৰেশ্যন কৰি দিওঁ। নাৰী চাৰি কাটা নাচবি। কি ইমান সৰু, পাত্তা পোৱা নাই ৰ, কি ওলাই। দেখাত এনেই বেয়া লাগে নাই, কিন্তু কামহে কেনেকুৱা কৰে নাজানো আৰু। দেখাত কিন্তু বেয়া লাগে নাই, খোলে কেনেকৈ? আচ্ছা, এনেকৈ মানে ষ্টেণ্ড কৰিও থ'ব পাৰি মানে এইডাল, এতিয়া বুজি পালোঁ মানে। এয়া আৰু কি কৰিব পাৰি? এনেকৈ দীঘল কৰিব। য়েছ, গুলি চুলি ওলাই যায় নেকি ক'ৰবাত? আচ্ছা, বস্তুটো এনেই দেখাত দেখোন বেয়া যেন লগা নাই, কিন্তু নাজানো আৰু দেই কেনেকুৱা চলে। 1 মিনিট। এতিয়া আমি বৰ্তমান আহি পাইছোঁ অন্তৰাজৰ ৰুম। ইয়াত ই ভিডিঅ' চিডিঅ' বনাই আছে। মই মাজতে অহাৰ কাৰণে ই ডিষ্টাৰ্ব পাইছে, কিন্তু হ'লেও মই অলপ পিছতহে যাম মানে ভাবিছোঁ। কাৰণ কি মোক ডাইৰেক্ট ৰুমত ভিতৰত নাহোঁতেই মোক খেদাই দিছে মানে। মোৰ প্ৰফিটো হ'লোঁ মানে। ফাৰ্ষ্ট কথা আমি বেচমেট, ছেকেণ্ড কথা আমি এক্স ৱালমেট আছিলোঁ, আৰু এতিয়া ছিনিয়ৰো হ'লোঁ। তথাপিও এনেকৈ খেদাই দিলে বেয়া লাগে আৰু কি ক'ম আৰু। এতিয়া সি হাঁহি আছে আপোনালোকক দেখাই, এইখিনিয়ে আৰু। কি এডভাইট ধৰিছিলোঁ। তাৰপিছত এইডাল আহি পেলাই নাজানো আৰু কাম কেনেকুৱা কৰে এইডালে, ইউজ কৰি চাম। ভিডিঅ' ষ্টেবল হ'ব লাগে মোৰ অনুমান। আৰু যদি ভিডিঅ'বিলাক ভাল হয় আপোনালোকেও ছাবস্ক্ৰাইব কৰিব চেনেলটো, সেইটো আৰু। এটা লিংক দি দিম, যদি কাৰোবাৰ লাগে কিনিব পাৰে, ডেছক্ৰিপশ্যনত দি দিম লিংক। ভাল লাগিছে কিন্তু মালডাল, এনেকৈ ফল্ড কৰিও থ'ব পাৰি। বেয়া লাগে নাই এনেই, নহয়নে? আৰু ইয়াত এটা ছিষ্টেম আছে, এইটো মোৰ ফ্ৰেণ্ডৰ মোবাইল এটা লগাই লৈছোঁ, ধৰ্মেন্দ্ৰৰ মোবাইল। আৰু অলপ আগতে এটা দেখা পালে মোৰ কেমেৰাৰ আগত বহিছিল সেই তাৰ মোবাইলটো। আৰু ইয়াত এটা ৰিম'ট কণ্ট্ৰল থাকে, ইয়াত এনেকৈ লগাই থোৱা, পৰি গ'ল। ইয়াত থাকে, এনেকৈ লগাই থোৱা থাকে, ইয়াত এনেকৈ এইটো ইয়াৰ পৰাও আপোনালোকে কৰিব পাৰে। এইটো ব্লুটুথ কানেক্ট কৰি ল'ব পাৰে মোবাইলৰ লগত। এতিয়া কানেক্ট কৰিব, এই ফটো উঠিল দেখিলেনে? নহ'লে আপুনি এনেকৈও খুলি হাতত ল'ব পাৰে আৰু তুলিব পাৰে। এতিয়া কামটো বহুত ধুনীয়া কৰি আছে, বহুত ধুনীয়া কাম কৰি আছে এতিয়ালৈকে, একো লেগ চেক দেখা পোৱা নাই। আৰু ডিভাইচটো ভালে যেন লাগে, ব্লগিং চগিং মই ভালদৰে কৰিব পাৰিম যেন লাগিছে। আৰু একদম লাইট ৱেইট, একো প্ৰব্লেম নাই। লিংক দিম ডেছক্ৰিপশ্যনত, যদি লাগে আপোনালোকে কিনিব পাৰে দেই। আৰু নেক্সট ভিডিঅ' ব্লগ দেখা পাব এইডালেৰে। তেতিয়ালৈকে বাই বাই, টাটা।